নমস্কাৰ বন্ধুসকল, পুনৰ মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি নতুন এটি ৰেচিপি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বনাইছোঁ মই আমৰ আচাৰ। তেনেহ'লে আমৰ আচাৰ মই কেনেকৈ বনালোঁ তাকে চাওঁ আহক। মই ইয়াত কেঁচা আমখিনি ভালকৈ ধুই কাটি ল'লোঁ সৰু সৰুকৈ চাইজত। আৰু এতিয়া এই আমখিনিৰ ওপৰতে মই নিমখ দিম, 2 চামুচৰ জোখত নিমখ দিম। নিমখ দিয়াৰ পাছত এইখিনি মই ভালকৈ মিলাই ল'ম যাতে প্ৰতিটো আমৰ টুকুৰাই যাতে নিমখখিনি পায়। এইখিনি ভালকৈ মিলোৱাৰ পাছত ইয়াত দিম মই হালধি মই ডাঙৰ এচামুচ জোখত দিছোঁ। এতিয়া নিমখ, হালধি আৰু আমখিনি ভালকৈ মিলাই ল'ম আৰু এইখিনি অলপমান সময় মই ৰেষ্ট হ'ব দিম। আমখিনি আধা ঘণ্টাৰ কাৰণে মই ৰেষ্ট হ'ব দিছিলোঁ আৰু এতিয়া চাওক আমখিনিৰ পৰা পানী ওলাইছে, যিহেতু মই নিমখ হালধিৰে সানি ৰাখিছিলোঁ সেইকাৰণে। এতিয়া মই সেই পানীখিনি পেলাই পিনে এখন পেপাৰৰ ওপৰত আমখিনি মই বহলাই পিনে ৰ'দত এদিনৰ কাৰণে মই শুকুৱাই ৰাখিম। এতিয়া আমৰ আচাৰত দিবৰ কাৰণে মই মছলাখিনি ৰেডি কৰি লৈছোঁ। মছলাৰ ভিতৰত দিছোঁ মই পাঁচফোৰণ দিছোঁ। পাঁচফোৰণতে ডাঙৰ চামুচৰ জোখত 2 চামুচৰ জোখত দিছোঁ আৰু এইখিনি মই গ্ৰাইণ্ডাৰতে পাউডাৰ বনাই ল'লোঁ। আৰু এতিয়া মই ইয়াত জিৰাখিনি অকণমানতে ভাজি ল'ম। জিৰা দিছোঁ, লগতে ইয়াত মই চফ দিছোঁ আৰু এতিয়া এই দুইখিনিও মই অকণমান সময় ফ্ৰাই কৰি পিনে এইখিনিও মই পাউডাৰ কৰি ল'ম। আৰু এইফালে লৈছোঁ কেঁচা জলকীয়া, ইয়াৰ সলনি পকা জলকীয়া ল'ব পাৰে। আৰু এয়া লৈছোঁ চফ আৰু জিৰাৰ পাউডাৰ আৰু ইয়াত হালধি, জিৰা আৰু কাশ্মীৰী আৰু নিমখ লৈছোঁ। আৰু এইখিনি হৈছে পাঁচফোৰণৰ যি পাউডাৰ কৰি লৈছিলোঁ। আৰু এয়া হৈছে বগা সৰিয়হখিনিও মই অকণমান ভাজি ফ্ৰাই কৰি ল'লোঁ। আৰু এইখিনি মই 2 দিন ৰ'দত দিয়াৰ পাছত এইখিনিত মই এতিয়া মছলাখিনি দিম সকলো। প্ৰথমতে দিছোঁ মই পাঁচফোৰণতে এচামুচ দিছোঁ। তাৰপিছত হালধি, ৰেড চিলি পাউডাৰ আৰু নিমখ এইখিনি দি দিছোঁ। তাৰপিছত দিছোঁ এতিয়া সৰিয়হ ডাঙৰ 2 চামুচ জোখত হ'ব সৰিয়হ দি দিছোঁ। ইয়াত দিছোঁ জলকীয়া মই কম পৰিমাণে দিছোঁ, আপোনালোকে বেছিকৈ দিব পাৰে বা আপোনালোকে ভোট জলকীয়া ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া এইখিনি ভালকৈ মিলাই ল'ব, প্ৰতিটো আমৰ টুকুৰা যাতে মছলাখিনি পায়। আৰু এইফালে মই মিঠাতেলখিনি গৰম হ'বলৈ দিলোঁ, যিহেতু মই ইয়াত গৰম মিঠাতেল ব্যৱহাৰ কৰিম। মিঠাতেল এতিয়া মই ডাঙৰ 3 চামুচ জোখত দি দিছোঁ। আৰু এতিয়া মিঠাতেল দিয়াৰ পাছত ভালকৈ এইখিনি মিলাই ল'ব। ভালকৈ মিলোৱাৰ পাছত এইখিনি 2-3 দিনতে ৰ'দত দিয়াৰ পাছত বটলত ভৰাই ৰাখিব পাৰে। তেন্তে বন্ধুসকল, মোৰ চেনেলৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।